সকলো ইউটিউব অনুৰাগী আৰু সতীৰ্থবৃন্দ সকললৈ মোৰ ফালৰ পৰা কালী পূজা আৰু দেৱালীৰ উল্লেখ জনালোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ দোকানৰ মুখৰ পৰাই। মানুহৰ জীৱনলৈ যাতে দুখ কষ্টৰ ৰোগবোৰ দূৰ হওক, ধন সম্পত্তিৰে ভৰি পৰক, সুখ সমৃদ্ধিৰে ভৰি পৰক, তাৰে কামনাৰে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু মোৰো আশীৰ্বাদ আপোনালোকৰ থাকিলে যাতে আপোনালোকৰ জীৱনবোৰো কালাৰফুল হৈ পৰক আৰু ৰোগগ্ৰস্তবোৰ দূৰ হওক, দুখ কষ্ট দূৰ হওক। চ' আকৌ এগেইন হেপী দেৱালী, হেপী কালী পূজা। চ' দেৱালী বুলি আহি গৈছিল ঘৰত ভণ্টি আৰু ভাগিন। চ' দেখিছে দেউতাই কেনেকৈ নাতিকেইটাৰ লগত দেৱালী উদযাপন কৰিলে, মায়ে দোকানৰ ভিতৰত পূজা কৰি আছে। চ' এইখিনি আছিলে আমাৰ তেজপুৰ পৌৰসভাৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডৰ দৃশ্য। গাঁৱত হৈ আছিলে কালী পূজা। চ' কালী পূজালৈ আহিলোঁ, তেনেকুৱা সময়তে আহি পালোঁ আৰতি। মাৰ আৰতি হৈ আছিলে, এয়া লক্ষণ দাই আৰতি কৰি আছে খুব ধুনীয়া। চ' তাতে খিচিৰি খালোঁ, খিচিৰি খাই লৈ দেখিছে আপোনালোকলৈ এটা মোৰ হাঁহি মুখে এটা। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ' আকৌ